হেল্ল' বন্ধুসকল, আজি মই পাগলদিয়া নদী দেখাই আছোঁ আপোনালোকক। আহক তেনেহ'লে ভিডিঅ'টো উপভোগ কৰক আৰু শেষলৈকে চাই থাকক মোৰ ভিডিঅ'টো। ৰাতিপুৱাই ভূটান গাড়ী দেখিছে, ইটোৰ পৰা সিটোৰ পৰা ভূটান গাড়ী এনেকৈ আপ ডাউন কৰে। কিমান কষ্টেৰে অহা যোৱা কৰি আছে আপোনালোকে নিশ্চয় দেখাই পাইছে। এয়া दिल बेठिकाना था, तुझ तक ही आना था रास्ता। लफ्जों में कह पाए ना तेरी मेरी वो दास्तां। अब नई सी है उम्मीदें जगी, য'ত দলং বনাইছিল ইহাতে छोड़े से ना छूटेंगी দিনে ৰাতি कभी। ইহাতে কাম কৰি এই आदतें দলংখনত आदतें বহু কষ্ট ये কৰে। আহক नई তেনেহ'লে ভিডিঅ'টো চাই आदतें লওক तुम जो आए। আৰু শেষলৈকে চাব। আৰু এইটো বিৰাট ডাঙৰ নদী হয়, একচুৱেলতে পাগলদিয়া নদী বিৰাট ডাঙৰ নদী হয়। যি কি নহওক, নদীও মোটামুটি ক'ব গ'লে মই এতিয়া মাছ ভাগতে আছোঁ বৰ্তমান, নদীটোৰ মাজতে আছোঁ যেনিবা। সিফালে আকৌ বহুত দূৰ আছে আৰু ইফালে মোটামুটি ½ কিলোমিটাৰ আছে বৰ্তমান। এতিয়া ভাবিলোঁ মই আপোনালোকক বস্তুটো দেখুৱাই লওঁ, তাৰপিছত চাই ল'ব। আৰু ব্ৰিজখন এতিয়া বৰ্তমান নতুনকৈ বনাইছে, বিজেপি চৰকাৰৰ ব্ৰিজ হয়। আৰু আপোনাৰ এইটো হিমন্ত মামাই কৰিছিলে, তাৰমানে উদ্বোধনী কামটো তাৰমানে হিমন্ত মামাই উদ্বোধনী কৰিলে। এতিয়া কোম্পানীটো শুনা পাইছোঁ মতে পাঠশালা চাইডৰ হয়, ঠিকাদাৰৰ নাম কমল না কিবা এনেকৈ কৈছিলে, কিন্তু ময়ো বিশেষকৈ নাজানো। আহকচোন তেলে ব্ৰিজৰ কাম কিমানখিনিতে আগবাঢ়িছে আমি আপোনালোকক দেখুৱাই আছোঁ। আৰু ব্ৰিজখন কিমান দীঘল হয় নিশ্চয় আপোনালোকক মই দেখুৱাই আছোঁ। আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু নিশ্চয় ফ'ল' আৰু লাইক কমেণ্ট কৰি জনাব কেনেকুৱা লাগে। ইফালেতো আপোনালোকে দেখাই নাই চাগে ন। এইটো চাইড হৈছে আমাৰ ভূটান। এই ভূটানৰ তাৰমানে একদম বৰ্ডাৰৰ কিনাৰতে হয়। তাৰমানে এইটো পাগলদিয়া নদী ডাইৰেক্ট ভূটানৰ পৰা আহিছে। মানে পাগলদিয়া নদীটো ডাইৰেক্ট তাৰমানে ভূটানৰ পৰা আহিছে। তাত এইটোতো আমি বহুত কষ্ট পাওঁ, মানে কষ্ট পাইছিলোঁ বহুত আগতে, কষ্ট পাইছিলোঁ বহুত। আমি ইফালে যাব লাগিলে আমি চাইকেলৰে যাব নোৱাৰিছিলোঁ বাৰিষাৰ দিনত। তাৰমানে বাৰিষাৰ দিনত আমি চাইকেল দি অহা যোৱা কৰিব পৰা নাছিলোঁ, পানী বহুত আছিলে। তাৰমানে এক গল পানী হয় আৰু বহুত কষ্টৰে জীৱন যাপন কৰাইছোঁ আমি। এতিয়া এইখন ব্ৰিজখন এতিয়া বৰ্তমান বনাই আছে। এই ব্ৰিজখন হোৱাৰ পিছত খুবেই ভাল লাগিব আৰু ৰাইজৰো ভাল লাগিব, বা সকলো ৰাইজে তাৰমানে আহিব পাৰিব, যাব পাৰিব আৰু বহুত সুবিধা এটা হয়। তেনেহ'লে ভিডিঅ'টো পলম নকৰাকৈ আপোনালোকে শেষলৈকে চাওক আৰু নিশ্চয় গম পাব। এতিয়া বৰ্তমান মই এতিয়া আহি পালোঁ কাম কৰা জেগাটো। এইটো কাষত মেচিনটো আছে কাম কৰা, কিন্তু কাম বৰ্তমান আজি চলা নাই। মানে আজি গৰু বিহু না, তাৰমানে কামটো ইহঁতে বহুত তাৰমানে বন্ধ কৰিছে আৰু চলা নাই যেন, পাছত চলিব পাৰে। তাৰমানে গৰু বিহুলৈ কথা নাই কোম্পানীৰ লগত, তাৰমানে টাইম হোৱা নাই চাগে। মই তাৰমানে অকণমান মৰ্ণিং অফ কৰিব আহিলোঁ, আহাতে আপোনালোকক মই ভিডিঅ'টো দেখুৱালোঁ, বা কামবিলাক কেনেকুৱা চলাই আছে বা কেনেকৈ কি কৰি আছে সেইটো কিন্তু আপোনালোকক মই দেখুৱাবলৈ আহিলোঁ। বন্ধুসকল দেখিছে নহয় এতিয়া কিমানখিনি কামবিলাক আগবাঢ়ি আছে, কিন্তু খুঁটা কিন্তু কমেও পৰিছে মোটামুটি 10-12টা খুঁটা আছে। পায়া চব এনেকুৱা মডেলৰে আছে আৰু ডাঙৰ খুঁটাগিলা। কিন্তু বাকী আমাৰ বাক্সা ডিষ্ট্ৰিক্টত এনেকুৱা তাৰমানে দলঙৰ বা খুঁটা মই পোৱা নাছিলোঁ, এইবাৰে পালোঁ। সিফালেতো একদম একদম তাৰমানে ধৰিবই নোৱাৰি বা কিমান দূৰ আছে।
এতিয়া মই আপোনালোকক অকণমান জুম কৰি দেখুৱাই আছোঁ। বহুত তাৰমানে বহুত দূৰত গিলি আছে। মই আপোনালোকক জুম কৰি দেখুৱাইছোঁ। আপোনালোকে দেখিছেনে নাই? কিন্তু মোৰ কেমেৰাটো সিমান ঠিক নহয়, সৰু সুৰা কেমেৰাইদি মই শ্বুটিং কৰিছোঁ। ইফালে হৈছে আপোনাৰ মই য'ৰ পৰা আহিছোঁ বেলতলটো বহুত দূৰত আছে। আৰু এতিয়া মই বৰ্তমান আছোঁ মাজ ভাগতে আছোঁ। আৰু সেইটো মূৰে দেখুৱাই আছোঁ আপোনাক চাওক, সেইটো মূৰটো কিমান দূৰত আছে। এই মানুহটো যে আছে বহুত দূৰত আছে। আৰু পাগলাদিয়া দলং বুলি ক'লে অলপমান ভাল লাগিছে, আৰু সকলেও তাৰমানে সেই চাব আহিব। আৰু খুবেই দীঘল দলং হয় পাগলদিয়াৰ এইটো। বাকী যি কি নহওক সম্পূৰ্ণ ভিডিঅ'টো চাব দেই। চাই কিনে নিশ্চয় ফ'ল' আৰু পেজটো শ্বেয়াৰ কৰি দিব, যাতে আমাৰ নতুন দলংখন হৈ আছে আৰু সকলোৱে দেখা পায়, যাতে বা কেতিয়াবা আহিলে আপোনালোকৰে ভাল হ'ব, নদীটো পাৰ হোৱাত অসুবিধা নাপাব। আগতে আপোনালোকে একদম পানীত তাৰমানে দেখাই পাইছিল পানী কিমান আছিল এইটো নদীত, আগতে নিশ্চয় দেখাই পাইছিলে বা শুনা পাইছিলে, কিন্তু পাৰ হ'ব পৰা নাছিলে আপোনালোকে। এতিয়া পাৰ হ'ব পাৰিব, টেনশ্যন নাই। এতিয়া ধুনীয়াকৈ আপোনালোকে গাড়ী লৈ ওপাৰেদি অহা যোৱা কৰিব পাৰিব। ইমান সুন্দৰকৈ তাৰমানে আহিব পাৰিব, তাৰমানে ভূটান আৰু নয়াবস্তি আৰামছত পাৰ হ'ব পাৰিব আৰু আহিব পাৰিব। ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। মই বাৰে বাৰে ক'লোঁ, আৰু পাৰিলে সকলোৱে শ্বেয়াৰ কৰি দিব। दिल बेठिकाना था, तुझ तक ही आना था रास्ता। लफ्जों में कह पाए ना तेरी मेरी वो दास्तां। अब नई सी है उम्मीदें जगी, छोड़े से ना अब छूटेंगी कभी। आदतें आदतें ये नई आदतें, तुम जो आए हो लाए हो दिल में राहतें। आदतें आदतें ये नई आदतें, तुम जो आए हो लाए हो दिल में राहतें। মাজতে আছোঁ বৰ্তমান, নদীটোৰ মাজতে আছোঁ। তাৰমানে বৰ্তমান সিবাৰে মই যায়ে পোৱা নাই। মানে খোজকাঢ়ি আহিলে তাৰমানে বহুত টাইম লাগি যায়, মোটামুটি লগভগ 30 মিনিট, মোটামুটি আধা ঘণ্টা খোজ কাঢ়িব লাগে। তাৰমানে নদীটো যেন পাৰ হ'ব লাগে, আমি খোজকাঢ়ি আহিলে মোটামুটি আধা ঘণ্টা লাগে, আৰু গাড়ী দি গ'লে মোটামুটি 15 মিনিট লাগে। চাওক কিমান দীঘল দলং হ'ব লাগিব আমাৰ মতেদি। যদি আমি খোজকাঢ়ি যাওঁ 15 মিনিট নহয়, আধা ঘণ্টা লাগি যায়। আৰু যদি গাড়ী দিয়ে আপোনালোকে নিশ্চয় আপ ডাউন কৰে বা অহা যোৱা কৰে, মোটামুটি 15 মিনিট। কিমান দীঘল দলং হ'ব আপোনালোকে নিশ্চয় ভাবি চাইছেনে? আপোনালোকে আহক, নিশ্চয় ভাল লাগিব। বহুত
ভাল বনাই আছে আৰু যেতিয়া ৰাস্তাটো চলাচল হ'ব গাড়ীগিলা ঢেৰ গাড়ী ইয়াতে ইফালেদি আহিব তাৰমানে মানে ভূটানৰ গাড়ীবিলাকো ইফালেদি আহিব আৰু আপোনালোকৰ আমাৰ ভূটান গাড়ীগিলা বেছিকৈ চলিব দিনে ৰাতি চলিব কাৰণ আগতে ভূটানৰ গাড়ী আপোনাৰ ৰঙীয়া হৈ গৈছিলে আৰু ৰঙীয়াইদি বহুত দূৰ হৈ আছিলে এতিয়া এখন দলং হোৱাৰ পিছত আপোনালোকৰ ৰাতি সদায় গাড়ী চলিব আৰু দুমনি সেইটোদি তাৰমানে ইহঁতৰ চিধা হ'ব আৰু শ্বৰ্টকাট হ'ব তাৰমানে এনেই ভূটান যায় ভূটান গ'লে আপোনাৰ কোকৰাঝাৰত যাব লাগিলে একদম ৰঙীয়াই ঘূৰিব লাগে কিন্তু ইফালেদি আৰু ৰঙী দি ঘূৰিব নালাগে একদম ভূটানৰ বৰ্ডাৰৰ কিনাৰতে হয় ওচৰত দি আহিব পাৰিব আৰু বহুত ভাল সুবিধা সিহঁতৰ কাৰণে তাহাঁতৰো ভাল তাৰমানে আমাৰো ভাল তাৰমানে ইহঁতে তাৰমানে কোকৰাঝাৰ যাব লাগিলে বহুত তাৰমানে আৰামছে যাব পাৰিব তাৰমানে এইটো ৰাস্তা দি শ্বৰ্টকাট হয় দুমনি চাইডেদি এনেকৈ শ্বৰ্টকাট হয় আৰু আপোনাৰ ৰঙীয়া দি যাবলৈ বহুত ঘূৰা হয় বা ভৈৰৱকুণ্ডৰে ভাল আৰু চবৰে কাৰণে ভাল হৈছে দলংখন আহাই আমাৰো ভাল লাগিছে বা সকলো ভাল লাগিছে থেংক ইউ ধন্যবাদ আৰু ভিডিঅ'টো নিশ্চয় ফ'ল' আৰু শ্বেয়াৰ কৰি দিব আৰু কোনে কোনে চাই আছে আৰু ক'ৰ পৰাই চাই আছে আৰু যাতে মই আৰু এনেকুৱা ভিডিঅ' বনাই থাকিব পাৰোঁ বাই বাই